সোশ্যাল মিডিয়া 20,000 বুলি ঠিক নহয় 20,000ও হ'ব পাৰে বেছি হ'ব পাৰে কমো হ'ব পাৰে যিমানখিনি লাগে সেইটো আমি কৰিম আৰু বাগুৰুম্বাটো আমাৰ নেক্সট মানে এইটো বছৰত গিনিছ ৰেকৰ্ডৰ কাৰণে এটা চিন্তা কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে আমিও কৰিছোঁ চ' আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া চবে মিলি পেলাই তেখেতৰ নেতৃত্বতে আমি এই কামটো কৰিম চাওক বৈশাগুৰ কাৰণে চৰকাৰী সাহায্যটোতো কেইবছৰমানৰ কথা বৈশাগুটোতো মানে কেতিয়াৰ পৰা আৰম্ভ হৈছে কোনো ক'বই নোৱাৰে যিটো আমাৰ জাতীয় উৎসৱ সেইটোৰ কাৰণে কিয় সাহায্য লাগে আমি নিজে নিজে পালিব লাগে চবে আমি নিজে পালি আহিছোঁ ময়ো ঘৰত পালিছা তুমিও ঘৰত পালিছা চবে পালিছোঁ যোনে পাৰিছে ডাঙৰকৈ পালিছে যোনে পৰা নাই সৰুকৈ পালিছে এইটোতো আমাৰ তেজতে আছে ৰংজালী বৈশাগু ৰঙালী বিহু এইটো জাতীয় উৎসৱ আমাৰ চ' জাতীয় উৎসৱটো এতিয়া পইচা পোৱা নোপোৱাৰ লগত এইটো নিব নালাগে সেইটো অলপ মানে বেয়া শুনে চ' গতিকে কোনোবা সাহায্য পালে কোনোবা সহায় পালেহে বৈশাগু উদযাপন কৰিব আমিতো আজি ইমান বয়সলৈকে যিটো দেখা পাই আহিলোঁ কাৰোবাক সাহায্য লৈতো বিহু পতা নাই কেতিয়াও বিহুটোতো নিজে নিজে পাতিছোঁ গাঁৱত সকলো আমাৰ মহিলাসকলে এটা টীম হৈছে বিহু মাগিছে ল'ৰা ছোৱালীৰ টীম হৈছে বিহু মাগিছে একেলগে নাচ গান কৰিছোঁ আমিও নাচি আছোঁ তো তাত এইবিলাক টকা পইচাৰ কথাবিলাক আনিব নালাগে সেইবিলাক ভাল কথা নহয় জাতীয় উৎসৱটো পবিত্ৰ কৰি ৰাখিব লাগে আৰু সেইকাৰণে আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ গৈছে যে বিহুটো এটা ঋতু নহয় সেইটো অসমীয়া জাতিৰ আয়ুস ৰেখা চ' আমাৰ আয়ুস ৰেখাটো আমি কিবা টকা পইচা সাহায্য পোৱা নোপোৱাৰ লগত আমি চাম নেকি এইটো আমাৰ সকলোৰে দায়িত্ব চ' ৰঙালী বিহুৰ ক্ষেত্ৰত আমাৰ কোনো কম্প্ৰমাইজ হ'ব নালাগে চবে ভালকৈ উদযাপন কৰিব লাগে আৰু নিজৰ কণ্ট্ৰিবিউশ্যনতে কৰিব লাগে কিমান দি পেলাই কোনোবা কৰিলেহে মই বিহু পাতিম নহ'লে নাপাতো এইটো হ'ব নালাগে আৰু সেইটো ইমান কমাৰ্চিয়েল কৰি দিব নালাগে মানে সেইটো খুব দুখ লগা বিষয় তো সেইকাৰণে মই অনুৰোধ কৰিছোঁ ইমান সুন্দৰকৈ এইবাৰ পৰিৱেশবিলাক ভাল বড়োলেণ্ডতো সকলো জাতি জনগোষ্ঠী ওলাই আহিছে ভালকৈ বিহু উদযাপন হৈছে আৰু তাতকৈ চবচে ডাঙৰ কথাটো হৈছে এইবাৰৰ বিহুটো আমাৰ ঐতিহাসিক কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিটো বিহু সেইটো গিনিছ ৰেকৰ্ডৰ কাৰণে যিটো এটা কাৰ্যসূচী ল'লে সেইটো আমাৰ সদায় চিৰস্মৰণীয় হৈ থাকিব আৰু তেনেকুৱা এটা পৰিৱেশ আমাৰ হৈ গ'ল ইয়াৰ পিছত আৰু কোনোবাই কিবা সাহায্য পাইছে পোৱা নাই এইবিলাক কথা পাহৰি যোৱাটো ভাল স্যার এটা আন্তৰিক শুভেচ্ছা জনাইছোঁ আমাৰ শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অধিৱেশন আৰু বাঁহ গোঁসাই উৎসৱ এইবাৰ গড়েশ্বৰ টাউনৰ মাজমজিয়াত গড়েশ্বৰ হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত উদযাপন কৰিছে খুব বাৰৰহণীয়া বিভিন্ন কাৰ্যসূচী লৈ এই মহোৎসৱটো আগত যিমানখিনি পপুলাৰ আছিলে বৰ্তমান সময়ত আমাৰ শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনবিলাকৰ প্ৰচেষ্টাত খুব পপুলাৰ হৈছে সকলো আমাৰ বাক্সা জিলা ওদালগুৰিৰ কিছুমান পাৰ্ট তেনেকুৱা অঞ্চলবিলাকত খুব পপুলাৰ হৈছে আৰু জনপ্ৰিয় হৈছে সকলো আজিকালি জানিবলৈ বিচাৰে আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ যিখিনি আমাৰ সংস্কৃতি ৰীতি নীতিবিলাক আছে সেইটো লাহে লাহেকৈ পপুলাৰাইজ হৈ আছে সকলো আজি জানিবলৈ পাইছে তো অসমৰ যিটো আমাৰ জনগাঁথনি আছে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে আৰু শৰণীয়া কছাৰী জনগোষ্ঠীটো ইয়াৰ এটা অন্যতম বুলি ক'ব লাগিব আৰু শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ বিভিন্ন সংগ্ৰামে হওক বা বড়োলেণ্ডৰ বা এই অঞ্চলৰ বিভিন্ন সংগ্ৰামে হওক বা জনগোষ্ঠীবিলাকক আগুৱাই লৈ যোৱাৰ বিভিন্ন কাৰ্যসূচীত সদায় যোগদান কৰি আহিছে অৱদান দি আহিছে মই আজি এই চেগতে আমাৰ বাঁহ গোঁসাই মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ শৰণীয়া কছাৰী জনগোষ্ঠীৰ মই দাদা ভাই মই আই সকলোলৈ মই শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনত শৰণীয়া কছাৰী জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক সমাধান হোৱাটো মই বিচাৰোঁ কাৰণ তেখেতসকলে যেনেকৈ সংগ্ৰাম কৰি আহিছে আৰু গোটেই জনগোষ্ঠীটোৱে অসমৰ মেইন ষ্ট্ৰীম বড়োলেণ্ডৰ মেইন ষ্ট্ৰীমৰ লগত সদায় আছে তো সেইকাৰণে আজি এই জনগোষ্ঠীটো মেইন ষ্ট্ৰীমৰে এটা পাৰ্ট হয় তো সেইকাৰণে যিকোনো সমস্যা এইটো ৰাজনীতিকে হওক বা সাংবিধানিকেই হওক এই সমস্যাবিলাক সমাধান হোৱাটো আমি সদায় বিচাৰোঁ গতিকে অনাগত দিনত এই জনগোষ্ঠীৰ প্ৰতি যিটো মৰম স্নেহ আৰু সন্মান এইটো সদায় থাকিব আৰু আমি একেলগে আগুৱাই যাম